স্বাগতম বাৰু মই এতিয়া কেনেকৈ আহিলোঁ সেইখিনিতো বাৰু মই নকওঁ কাৰণ মানে যেতিয়া ঘৰৰ পৰা আহিছিলোঁ তেতিয়া ৰাতি আছিল আৰু কেমেৰাটো ভাল নহয় দেখাবতো একেবাৰে নোৱাৰোঁ ৰাইডিঙৰ পৰা আহিলোঁ ৰাইডিঙৰ পৰা আহি পেলাই পিছত গ'লোঁ সেইফালেও ভিডিঅ' বনাব নোৱাৰিলোঁ চাৰ্জৰ কাৰণে এতিয়া আহিলোঁ আমাৰ বাহঁতৰ ঘৰত আৰু বাহঁতৰ ঘৰত আহি পেলাই মই 2 নে 3 দিন থাকিলোঁ থকাৰ পিছত 5 দিন থাকিলোঁ আৰু থকাৰ পিছত এতিয়া মই এতিয়া মানে যাবলৈ ওলাইছোঁ আৰু এতিয়া মানে বহুত দিন থাকিলোঁ ন এতিয়া যাবলৈ ওলাইছোঁ তাৰপিছত এয়া আমি যাবলৈ দেখোন চাওকচোন বৰষুণে একেবাৰে গোটেই আৱৰি হৈছে এই বৰষুণ মানে মই যেতিয়া যাম বুলি ভাবি আছোঁ তেতিয়া বৰষুণ ৰাতিপুৱা ভিনদেউয়ে ক'লে যে মোৰ গাড়ীতে যাবা 8টা বজাত পিছত ভিনদেউ নগ'লে বৰষুণৰ কাৰণে ভিনদেউ শুই থাকিলে পিছত বৰষুণৰ কাৰণে ভিনদেউ নগ'লে এতিয়া আৰু মোৰ লগত আছে আমাৰ প্ৰিন্স বৰা মানে মোৰ হেৰি ভাগিন হয় মানে মই তাৰ মামায়েক মানে কি বা হয় ন বাৰ পুতেক আৰু সি এতিয়া বৰ্তমান নৱোদয়ত পঢ়ি আছে সিও আকৌ মানে 3 তাৰিখে সি নৱোদয়লৈ যাবগৈ এনেইতো 30 তাৰিখে ডেট আছিলে ন কিন্তু এতিয়া এতিয়া কিন্তু মানে সিহঁতৰ গৰম বন্ধ আমাৰ থেকে আগতীয়া হয় আমাৰ গৰম বন্ধ হৈছে এই জুলাইত আমাৰ গৰম বন্ধ সিহঁতৰ মানে কেতিয়াবা দুমাহ মানে কি হ'ল 2 মাহ মানে সিহঁতৰ গৰম বন্ধ হ'ল কিন্তু সিহঁতৰ আমাৰ থেকে আগতীয়াকৈ দিয়ে আৰু এই মানে কি ইমান ধুনীয়া আৰ্ট কৰে ন মানে আপুনি দেখিলেতো মানে চাগে বাৰু যি নহওক দেখিলে বা কিবা ক'লে নহয় কিন্তু এই ধুনীয়া আৰ্ট মই আপোনাক দেখাই আছোঁ এটা চিম্পুল মই আপোনালোকক উদাহৰণ দি আছোঁ সিহঁতৰ যিখন গাড়ী আছে মানে ট্ৰেভেলাৰ মানে আমাৰ ভিনদেউ আমাৰ পাপা নিচিনা একেই মানে গাড়ীও চলায় আৰু যি মানে কি সি আৰ্ট কৰিছে সেয়া মানে গাড়ীত ভিনদেউৱে লগাই থৈ দিছে তো চাওক মই দেখাই আছোঁ ৰ'ব আৰু এয়া আমাৰ প্ৰিন্সে আৰ্ট কৰা মহাদেৱ আৰু পাৰ্বতী ন মহাদেৱ আৰু পাৰ্বতী এয়া দেখিছে আৰু আমাৰ মহাদেৱকো আঁকি থৈ দিছে ইয়াত অকল মহাদেৱক এইটো ওম আৰু এজন আমাৰ মহাদেৱ হৰ মহাদেৱ কৃষ্ণ ডাইৰেক্ট নধৰিবা দেই কৃষ্ণ এয়া আমাৰ প্ৰিন্স বৰা নৱোদয়ত যোৱাৰ পৰা মানে তাৰ আৰু এক্সপিৰিয়েঞ্চটো বাঢ়ি গ'ল এতিয়া আৰু এয়া আমাৰ চিন্ময় মানে আমাৰ প্ৰিন্সে আৰ্ট কৰা এয়া আৰু এইটো হ'ল আমাৰ প্ৰিন্স এয়া সিটো নৱোদয়ত যোৱাৰ পৰা পূৰা এক্সপাৰ্টেই হৈ গ'ল এতিয়া বাঁহী চাহী গান চান চব আৰু সি আকৌ মোৰ পৰা নাম এটাও ল'লে সি বোলে গাব এটা চ' মানে বজাব মানে বাঁহীত বজাব আৰু বাৰু এইবিলাক চব বাদ দিছোঁ এয়াতো চিন্ময় আঁকিলে দেখিছেই আৰু এতিয়া হৈ আছে এয়া বৰষুণ মই যাব পৰা নাই এই বৰষুণে যাব মানে এতিয়া গাড়ীখন ডাঙৰ গাড়ী লৈ নাযায় ডাঙৰ গাড়ী নিয়া মানে বাইকত লৈ যাব এতিয়া বাইকত নিবলৈ বৰষুণত তিতি দিম আৰু বৰষুণত তিতাৰ পিছত জ্বৰ হ'ব চ' মানে মোক এতিয়া মানে বাইকত নিব বুলি ক'লে এতিয়া বাইকত মই এতিয়া যাব নোৱাৰোঁ এতিয়া এই গাড়ীখন নিয়া হ'ব বুলি ক'লে এতিয়া মানে গাড়ীখন নিয়াৰ কথা মানে আছিলে 8টা বজাত যোৱাৰ কথা আছিলে কিন্তু বৰষুণে পালে পিছত মানে ভিনদেউ যাবনে ময়ো যাব নোৱাৰিলে এতিয়া বহি পেলাই এই দুইটা ব্লগছ বনাই আছোঁ আৰু ব্লগছ বনাই আগতে আমাৰ নাইকিয়া হৈ যায় এতিয়া মানে ভিনদেউ আকৌ গা ধুবলৈ গ'ল বাৰু যি নহওক যেনেকৈ নহওক আজি মই ঘৰলৈ যাব লাগিব কাৰণ জানেই শ্বৰ্ট ফিল্মৰ কাম চলি আছে আৰু শ্বৰ্ট ফিল্ম চবেই হেৰি কৰি আছে বাই আজি ময়ো গৈ আছোঁ ইয়াক চবতে টাটা বাই টাটা এই পিছফালকে ওলা হৈ গৈছোঁ বাই মই আগটো ডাং খাই গৈছোঁ ব'লা ধোঁৱা মাৰিছে ন দেখা অকণমান টাটা যাওঁ আৰু বাই এই মামাক থৈ আহোঁ আৰু এনেকেই কৰি মই ওলাই আহিলোঁ বাহঁতৰ ঘৰৰ পৰা আৰু বাহঁতৰ ঘৰৰ পৰা ওলাই একেই ভিনদেউ বাইক চলাই গৈ আছে তাৰপিছত মই মাজত বহিছোঁ আকৌ আমাৰ চিন্ময় বহিছে পিছত মানে মোৰ ভাগিন বহিছে পিছত আৰু এতিয়া আমি বাহঁতৰ ঘৰৰ পৰা এতিয়া গৈ আছোঁ আৰু আকৌ মানে বৰষুণটো কিনকিনকৈ পৰিছে আহি ভিনদেউহঁতৰ বজাৰৰ এইখিনি পাই গ'লোঁ আৰু এতিয়া ভিনদেউ মানে আৰু এইটো চিন্ময় ভিনদেউ মানে এতিয়া কি কৰিব মানে গাড়ীখন উঠাই দিছে আৰু গাড়ীখন উঠাৰ পিছত মই আহি পাই গ'লোঁ এতিয়া নগাঁও আৰু নগাঁও পোৱাৰ পিছত এয়া মোক দেখিব গৈছে মই নগাঁৱত এতিয়া পাই গ'লোহি মানে ভিনদেউৱে তাৰপৰা জল্দিকৈ মোক উঠাই দিছে আৰু এয়া নগাঁৱত মই এতিয়া ৰখি আছোঁ পাপাৰ কাৰণে মানে
পাপা অহা আৰু দেৰিয়ে হ'ব চাগে মানে আৰু 1.5 ঘণ্টামান লাগিবই আৰু এয়া পাপাৰ কাৰণে মই ৰখি ৰখি পাগল হৈ গৈছোঁ আৰু পাপাৰ কাৰণে ৰখি আছোঁ হাতত এয়া বেগ চেগ লৈ পেলাই মানে মই ৰখি আছোঁ আৰু এয়া কৰি মই ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ বাই বাই টাটা।